এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি মই লৈ আহিছোঁ এটা ৰেচিপি, হাঁহ আৰু কোমোৰাৰ ৰেচিপি। সকলোৱে বনায়, সকলোৱে খায়, সকলোৱে জানেও বনাবলৈ, কিন্তু মইনো কেনেকৈ বনাওঁ আজি তেনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেনেকৈ এবাৰ বনাই খাই চাব, কেনেকুৱা হয় কমেণ্ট কৰি জনাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাব বুলি আশা কৰিছোঁ। মাংসখিনি মই বাতি এটাতে লৈ লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ধুই ল'ম এতিয়া। আৰু লৈছোঁ ডাঙৰ চাইজৰ আলু দুটা আৰু কোমোৰা, যিহেতু হাঁহ আৰু কোমোৰাটো লাগিবই। আৰু লৈছোঁ দুটা পিঁয়াজ ডাঙৰ চাইজৰ কাটি। মছলাৰ ভিতৰত লৈছোঁ মই নহৰু আদা পেষ্ট, জিৰা, মিট মছলা আৰু অলপ জালুক গুড়ি কৰি লৈছোঁ। কেইটামান শুকান জলকীয়াও খুন্দি লৈছোঁ। অলপমান গৰম মছলা খুন্দি লৈছোঁ। তেজপাত দুটা লৈছোঁ আৰু ৰঙা ৰেড চিলি। এই মছলাখিনি এতিয়া মই মাংসখিনিত দি দিম। জিৰা, মিট মছলা, খুন্দি থোৱা জালুকৰ গুড়িখিনিও দি দিছোঁ। বাকী এইখিনি পিছত দিম, ভিডিঅ'টো চাই থাকক, গম পাব। আৰু এই জলকীয়া গুড়িখিনিও দিছোঁ। জলকীয়া গুড়ি কমাই লৈছোঁ, যিহেতু মই শুকান জলকীয়াও গুড়ি কৰি লৈছোঁ, সেইবাবে। এয়া হালধি দিছোঁ প্ৰায় 1 চামুচমান। নিমখ দিছোঁ আধা চামুচমান। তাতে অলপমান তেল দিম। আৰু দিছোঁ অকণমান পিঁয়াজ। পিঁয়াজটো আপোনালোকে অলপ পেষ্ট বনাই ল'ব পাৰে, মই আজি পেষ্ট বনোৱা নাই। এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। কৰি মই 15 মিনিটমানৰ সময়ৰ বাবে থৈ দিম। এইফালে কেৰাহী পাতি দিলোঁ, তেল দি দিছোঁ তাতে, যিহেতু তেল তাতো দিছোঁ মাংসত, সেইবাবে ইয়াত অলপ কমাই দিম। আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি মই দি দিছোঁ, বাকী যিখিনি পিঁয়াজ আছিল। আৰু তেজপাত দুটা যে আছিলে সেইকেইটাও দি দিছোঁ। অকণমান নিমখ দিছোঁ যাতে পিঁয়াজটো লাগি নাযায়। এইখিনি লৰাই লৈছোঁ। এতিয়া ইয়াতে দি দিছোঁ মই শুকান জলকীয়া কেইটাও। শুকান জলকীয়া কেইটাও মই অলপ সময় ভাজি দিম। এতিয়া ইয়াত দি দিছোঁ নহৰু আদা পেষ্টটো। নহৰু আদা পেষ্টটোৰ গোন্ধ নাইকিয়া হোৱালৈকে ভাজিম, ধুনীয়া এটা ব্ৰাউন কালাৰ হোৱালৈকে আৰু। আমাৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। মাংসখিনিও ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ঢাকন দি থৈ দিম। গেছৰ জুইটো মই কমাই দিছোঁ, ল' টু মিডিয়াম। এয়া অলপ সময় পিছত দেখিছেনে ধুনীয়াকৈ মছলাটো সোমাই গৈছে মাংসত। এতিয়া ইয়াতে দি দিছোঁ আলু আৰু কোমোৰা। এইখিনিও ধুনীয়াকৈ লৰাই ল'ম, যাতে মাংস, আলু, কোমোৰা মছলাটোৱে ধুনীয়াকৈ এবজৰ্ব কৰি ল'ব পাৰে। আৰু এইখিনিও ঢাকন দি থৈ দিম অলপ সময় টাইমৰ বাবে। এতিয়া আমাৰ এইখিনি সিজি গ'ল, সেইবাবে মই পানী দি দিছোঁ। পানী আপোনালোকৰ নিজৰ পৰিমাণত যিমানখিনি আপোনালোকৰ পৰিমাণ লাগে আৰু। মোৰ ইয়াৰ আগৰ ভিডিঅ'টো ডিলিট হৈ গ'ল, সেইবাবে এইখিনি দেখাই দিছোঁ। আমাৰ উতলি গ'ল মাংস আৰু এয়া হৈ গ'ল। হোৱাৰ আগতে দি দিছোঁ গৰম মছলাখিনি। দেখিছেনে ধুনীয়া এটা কালাৰো উঠিছে। আলু ভাঙিব বিচাৰে ভাঙিব পাৰে। এয়া আমাৰ বাতি এটাতে ধুনীয়াকৈ মই এতিয়া উলিয়াই দিছোঁ। গৰম গৰম হাঁহ আৰু কোমোৰাৰ মাংস। এনেকৈ আপোনালোকেও বনাই এবাৰ চাব,
কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদিহে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব এয়া গৰম গৰম হাঁহৰ মাংস ধুনীয়াকৈ ভাতৰ লগত এতিয়া খোৱাহে কথা আৰু ধন্যবাদ